আৰে নগেনৰ বেটা, ইমান দেৰি হৈ গ'ল, এতিয়ালৈকে যেন চিংৰা আৰু জেলেপি দিয়া নাই। আৰু চাৰো ইমান দেৰিলৈকে যেন অহা নাই। ঠিকেই কৈছ টেংলা, আজি চিংৰা আৰু জেলেপি খাই মজা লাগিব। আৰে আমিয়েতো বিলাম না। আজি চবতকে মই বেছি খাম, লাগিলে চুৰ কৰিয়ে খাম। আৰে নালিয়া, তই ইয়াৰ ডন নেকি হা? ডন নহয়, কিন্তু ছাৰ আমাৰ ঘৰৰ পিছফালেই থাকে আৰু ছাৰ আৰু আমাৰ মাজত বহুত মিলা প্ৰীতি আছে, জাননে জানা তহঁতি? আলা মাথা চাথা ভাঙিলি, মাষ্টৰ আৰু তোৰ মাজত মিলা প্ৰীতি আছে বাবে চব চিংৰা তই খাবি হা? কুল ডাউন টেংলা। এই স্কুলত 10 বছৰৰ পৰা আমিয়ে পঢ়ি আছো, ছাৰহঁতে আমাকহে বেছি চিনি পায়, সেইবাবে বেছি চিংৰা আমিহে খাম। এই চবতছে নম্বৰ বেছি মইহে পাওঁ, গতিকে মইহে বেছি খাম। আল্লাহ, ক্লাছত দুবাৰকে ফেইল কৰা তই বেছি নম্বৰ পাৱ হা? টেংলা, ছাৰ আহিছে। ফালৰ পৰা তোমালোক সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালো। সকলোৱে শান্তিৰে বহি থাকা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোৱাচোন আজিৰ দিনটো কি? আজি গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱস কিয় উদযাপন কৰা হয়? ছাৰ, মইতো নাজানো, ঘৰত মাক সুধি আহোঁগৈ নেকি? মায়ে এইবোৰ কথা সকলো জানে। ছাৰ আজিৰ দিনটো পতাকা উত্তোলন কৰা হয় আৰু চিংৰা জেলেপি খাই হাত ধুই ঘৰলৈ গুচি যোৱা হয়। বাহ বেটা বাহ, তোৰ মূৰটোত যেন বহুত জ্ঞান আছে। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে 26 জানুৱাৰীৰ দিনটো প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। এইবাৰ ৭৬তম গণতন্ত্ৰ দিৱস পালন কৰা হ'ব। এই দিনটোত 1950 চনত আমাৰ দেশৰ সংবিধানখন সম্পূৰ্ণৰূপে গৃহীত কৰা হৈছিল। গণতন্ত্ৰ মানে হৈছে আমাৰ দেশত সকলোৰে বাবে সমান আইন কানুন অধিকাৰ প্ৰস্তুত কৰা। আমাৰ দেশৰ সংবিধানখন বিশ্বৰ সকলোতকৈ ডাঙৰ লিখিত সংবিধান। ছাত্ৰ ছাত্ৰীসকল, মই শেষত এটা কথাই কওঁ, আমাৰ গণতন্ত্ৰ আমাৰ অধিকাৰ। আমি ভাৰতীয় হোৱাৰ আমাৰ গৌৰৱ। জয় হিন্দ। জয় হিন্দ।